আমি ৰঙালাও পাতল পাতলকৈ কাটি লৈছোঁ সাইডৰ অকমান হালধি নিমখ আৰু এয়া পিঠাগুৰি লৈছোঁ পিঠাগুৰি চাউলৰ পিঠাগুৰিও আপোনালোকে ঘৰত খুন্দিও ল'ব পাৰে নহলে পেকেটত পোৱা পিঠাগুৰিও আপোনালোকে ইউজ কৰিব পাৰে এইখিনি নিমখ হালধি পাতল পাতলকৈ ৰঙালাও পিচ কৰি পেলাই লৈছোঁ আৰু এয়া পিঠাগুৰি এইখিনি বস্তু আমাক লাগিব তাৰ পিছত আমি গুটেইখিনি অকণমান পানী দি পেলাই গুটেইখিনি সানি লম গুটেইখিনি মিশ্ৰণ সানি লম এয়া বেছি পানী নিদিব কমকে পানী দিব যাতে ডাঠ হৈ থাকে এয়া গুটেইখিনি মিশ্ৰণ আমি সানি লৈছোঁ এইফালে কেৰাহীত আমি ৰিফাইন দি লৈছোঁ এয়া তাৰ পিছত ৰিফাইন গৰম হোৱাৰ পিছত তাত আমি ৰঙালাওখিনি ফ্ৰাই কৰিছোঁ একদম সহজ উপায় ফ্ৰাই কৰিছোঁ অকমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিব এয়া আমি ফ্ৰাই কৰি লৈছোঁ ৰঙালাওখিনি এয়া ৰঙালাওৰ চিপছ আমাৰ তৈয়াৰ হৈ গ'ল এই এনেদৰে বনাই আপোনালোকে ভাতৰ লগতো খাব পাৰে আৰু চাহৰ লগতো খাব পাৰে খাবলৈ খুব সোৱাদযুক্ত হয় খাই চাবচোন এবাৰ আপোনালোকে মন কৰিলে ইয়াৰ ওপৰত মানে চাট মছলা আৰু মানে ৰেড পাউডাৰ ৰেড চিলি পাউডাৰ দিব পাৰে মই নাখাও বাবে দিয়া নাই মই সিম্পলকৈ বনাইছো খাবলৈ তেতিয়াও খুব সোৱাদযুক্ত হয়